মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি সকলোৱে জানো যে এতিয়ালৈকে আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিয়া নাই। আৰু এইকেইদিনৰ ভিতৰতে ৰিজাল্টৰ ওপৰত বহুত হাজাৰ হাজাৰ ভিডিঅ' আৰু হাজাৰ হাজাৰ ডেট ওলাইছে যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব কেতিয়া। এতিয়া মই তোমালোকক ক'ম যে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট সঠিকমতে দিব কেতিয়া আৰু তোমালোকে ফেক ভিডিঅ'বোৰৰ পৰা যাতে আঁতৰি থাকা। আমি সকলোৱে জনাৰ মতে তোমালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিব 20 তাৰিখে। কিন্তু এতিয়া বৰ্তমান 20 তাৰিখ পাৰ হৈ গৈছে, কিন্তু ৰিজাল্টৰ ওপৰত এতিয়ালৈকে একো নটিচ অহা নাই। গতিকে আমি এতিয়া ধৰি ল'ব লাগে যে তোমালোকৰ 30 এপ্ৰিলৰ আগত তোমালোকৰ ৰিজাল্ট দিব। কিন্তু সঠিকমতে কোনদিনা দিব সেইটো আমি ডেটটো নাজানো, কাৰণ সেইবাৰো এতিয়ালৈকে কোনো নটিচ দিয়া নাই। আৰু এতিয়া ইলেকশ্যনটো হৈ গৈছে, সেইটো কাৰণে তোমালোকৰ ৰিজাল্টটো দিয়া অকণমান দেৰি হৈছে। যোৱা বছৰ তোমালোকৰ ৰিজাল্টটো দিছিল তোমালোকৰ 30 এপ্ৰিল তাৰিখে। এতিয়া আমি তাৰ হিচাপত আমি অকণমান প্ৰেডিক্ট কৰি ল'ব পাৰোঁ যে তোমালোকৰ 30 এপ্ৰিলৰ আগতে ৰিজাল্টটো দিব লাগে। যদি 30 এপ্ৰিলৰ আগত যদি ৰিজাল্টটো নিদিয়ে, তেন্তে তোমালোকৰ ৰিজাল্টটো দিয়া অকণমান পলমো হ'ব পাৰে, কাৰণ তোমালোকৰ ৰিজাল্টৰ বহীবোৰ অকণমান টানকৈ চাব পাৰে। সেইটো তোমালোকৰ চেবাৰ ওপৰত ভিত্তি কৰে ৰিজাল্টটো কেতিয়া দিয়ে। কিন্তু সকলোৱে জনাৰ মতে 30 এপ্ৰিলৰ আগত ৰিজাল্টটো দিব। সেইটো কাৰণে ৰিজাল্টটো লৈ বেছি ভয় কৰি নাথাকিবা, এনেই পেনিক কৰি থকা দৰকাৰ নাই। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। যদি তোমালোকৰ ৰিজাল্টৰ কথা জানিবলৈ মন যায় একেৰাহে, তেন্তে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ মই ৰিজাল্টটো যোনদিনাখনেই দিব সেইদিনাখনে তোমালোকৰ কাৰণে ভিডিঅ' এটা লৈ আহিম।